মৰমৰ শিক্ষাৰ্থীসকল, আগৰটো পাঠত আমি ছন্দৰ বিষয়ে কিছু আলোচনা কৰিছিলোঁ। ছন্দৰ ভাগ মিত্ৰাক্ষৰ ছন্দ, অমিত্ৰাক্ষৰ ছন্দ আৰু মিত্ৰাক্ষৰ ছন্দৰ পদ, দুলৰি আৰু ছবি বিষয়ে আলোচনা কৰিলোঁ। এতিয়া আমি আলোচনা কৰিব বিচাৰিছোঁ লেছাৰী ছন্দৰ বিষয়ে। লেছাৰী ছন্দত প্ৰতি স্তৱকত চৰণৰ সংখ্যা হ'ল 2টা। লেছাৰী ছন্দত প্ৰতি স্তৱকৰ চৰণৰ সংখ্যা হ'ল 2টা। আৰু দুয়ো চৰণৰ শেষ আখৰৰ মিল থাকে। আৰু এই ছন্দত পৰ্বৰ সংখ্যা হ'ল 6টা। পৰ্বৰ সংখ্যা হ'ল 6টা। আৰু প্ৰথম পৰ্ব, দ্বিতীয় পৰ্ব, চতুৰ্থ পৰ্ব, পঞ্চম পৰ্ব। আকৌ কৈছোঁ, প্ৰথম পৰ্ব, দ্বিতীয় পৰ্ব, চতুৰ্থ পৰ্ব আৰু পঞ্চম পৰ্বত আখৰৰ সংখ্যা থাকে 10টা। প্ৰথম পৰ্ব, দ্বিতীয় পৰ্ব, চতুৰ্থ পৰ্ব, পঞ্চম পৰ্বত আখৰৰ সংখ্যা থাকে 10টা। তৃতীয় আৰু ষষ্ঠ পৰ্বত অক্ষৰৰ সংখ্যা থাকিব 14টা। এয়া হ'ল লেছাৰী ছন্দৰ গঠন। কি ক'লোঁ? লেছাৰী ছন্দত প্ৰতি স্তৱকত চৰণৰ সংখ্যা 2টা আৰু প্ৰতি চৰণৰ শেষ অক্ষৰৰ মিল থাকে। আৰু এই লেছাৰী ছন্দত পৰ্বৰ সংখ্যা আছে 6টা। প্ৰথম পৰ্ব, দ্বিতীয় পৰ্ব, চতুৰ্থ পৰ্বত, পঞ্চম পৰ্বত অক্ষৰৰ সংখ্যা থাকিব 10টা। তৃতীয় আৰু ষষ্ঠ পৰ্বত থাকিব 14টা। এতিয়া লেছাৰী ছন্দৰ আমি বেছি সহজ হ'ব আমি এটা প্ৰাৰ্থনা মনত ৰাখিলে, যিটো প্ৰাৰ্থনা তোমালোকে সদায়ে বিদ্যালয়ত পৰিৱেশন কৰা, সুন্দৰভাৱে পৰিৱেশন কৰি আহিছা। আৰু এটা মনত ৰাখিবলৈ সহজ হ'ব আৰু লেছাৰী ছন্দও জনা হ'ব। আৰু সেই প্ৰাৰ্থনাটো তোমালোকৰ নিশ্চয় মনত আছে, আলোচনাৰ সুবিধা হ'ব। প্ৰাৰ্থনাটো এইটো আমাৰ মাধৱ পুৰুষে ৰচনা কৰিছিল, নামঘোষাত আছে। ব্ৰহ্মাৱাদি কৰি জীৱ যত, ৰাম 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 ৰাম, মায়া সজা মাজে আশ্ৰয় ঘুমতি যায়, তুমি হে চৈতন্য সনাতন, ৰাম 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 ৰাম, আমি অচেতন নিয়োক নাথ জগাই। কিন্তু এইটো আমাৰ হেৰিসকলে গাইতে বেছি শুদ্ধ হয় মানে। ব্ৰহ্মাৱাদি কৰি জীৱ যত, ৰাম 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 ৰাম, অ মায়া সজা মাজে আশ্ৰয় ঘুমতি যায়, তুমি হে চৈতন্য সনাতন, ৰাম 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 ৰাম, আমি অচেতন নিয়োক নাথ জগাই। এতিয়া তোমালোকে মন কৰা, প্ৰথমটো পৰ্বত 10টা আখৰ আছেনে নাই? ব্ৰহ্মা আদি কৰি জীৱ যত, তোমালোকে চাবা ইয়াত 10টা অক্ষৰ আছে। পিছৰটো সেই 10টা আখৰ আছে। ৰাম ৰাম বুলি 5বাৰ ক'ব লাগিব। 5বাৰ ক'ব লাগে ৰাম 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 ৰাম, 10টা আছে। তৃতীয় পৰ্বত 14টা আখৰ আছে। মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়, আমি যেতিয়া সুৰ গাওঁ তেতিয়া এইবিলাক খেলি মেলি হৈ গুচি যায়। মানে মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়, 14টা আছে। আকৌ সেইদৰে তৃতীয়টো হ'ব 1 2 3 4, চতুৰ্থ পৰ্বত তুমি হে চৈতন্য সনাতন, ইয়াতো আছে 10টা। আকৌ শেষতো সেইদৰে ৰাম 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 5বাৰ আছে। আৰু ষষ্ঠ পৰ্বত সেইদৰে কেইটা আছে? 14টা আছে। আমি অচেতন নিয়োক নাথ জগাই। এতিয়া তোমালোকে পৰীক্ষাত লিখিব লাগিব, যি ছন্দত চৰণৰ সংখ্যা 2টা আৰু প্ৰতি চৰণত শেষ অক্ষৰৰ মিল থাকে, আৰু
প্ৰথম দ্বিতীয় চতুৰ্থ পঞ্চম পৰ্বত অক্ষৰৰ সংখ্যা 10টা থাকে আৰু তৃতীয় আৰু চতুৰ্থ পৰ্বত 14টা থাকে। সেই ছন্দকে লেছাৰী ছন্দ বুলি কোৱা হয়। অৱশ্যে আধুনিক কবিতাত এই লেছাৰী ছন্দ পাবলৈ জটিল। তথাপিতো আমাৰ কবি যতীন্দ্ৰনাথ দুৱৰাই, যিজনক আমি যদু কবি বুলি সকলোৱে জানো, সুন্দৰ সুন্দৰ তেখেতে কবিতা ৰচনা কৰিছিল। তেখেতৰ এটা কবিতা আছে, সেইটো আমি লেছাৰী ছন্দতে অন্তৰ্ভুক্ত কৰিব পাৰোঁ। কিন্তু লেছাৰী ছন্দত অক্ষৰ সংখ্যা সৰ্বমুঠ 34টা থাকিব লাগে, কিন্তু যতীন দুৱৰাৰ কবিতাত 34টা নাই, আছে 30টা। তথাপিতো এইটো এটা লেছাৰী ছন্দ বুলি সমালোচকসকলে বা পণ্ডিত মণ্ডলীয়ে জানিবলৈ দিছে। সেই কবিতাটো হ'ল, চাবা, যেতিয়া সন্ধিয়া হ'ব ৰঙা বেলি মাৰ যাব, জীৱন লগৰী মোৰ থাকিবা কাষত, ভোৰে যদি নাওখনি নহবা কাতৰ তুমি, দেখা পাবা মোক সৌ মেঘৰ আঁৰত। ইয়াত যেতিয়া সন্ধিয়া হ'ব, ইয়াত 10টা শব্দ নাই, কিন্তু 10টা আখৰ নাই। যেতিয়া ৰঙা বেলি মাৰ যাব, ইয়াত 8 8 8 আছে। পিছৰ শাৰীত কিন্তু 14টা অক্ষৰ আছে। জীৱন লগৰী মোৰ থাকিবা কাষত, আৰু ভোৰে যদি নাওখন, ইয়াত 8টা, পিছতো নহবা কাতৰ, ইয়াতো 8টা অক্ষৰ আছে। দেখা পাবা মোক সৌ মেঘৰ আঁৰত, ইয়াত 14টা আছে। এয়া হ'ল লেছাৰী ছন্দ। এতিয়া আমি আহোঁ অমিতাক্ষৰ ছন্দ। অমিতাক্ষৰ ছন্দৰ বিষয়ে কালি মই থুলমূলকৈ তোমালোকক আভাস দিছিলোঁ। এতিয়া মই তোমালোকক সহজকৈ আৰু সহজকৈ তোমালোকক ক'ব বিচাৰিছোঁ। অমিতাক্ষৰ ছন্দ কাক কয়? যি ছন্দৰ চৰণবোৰৰ শেষ অংশ মিল নাথাকে তাকে অমিতাক্ষৰ ছন্দ বোলে। যি ছন্দৰ চৰণবোৰৰ শেষ অংশ বা যি ছন্দৰ চৰণবোৰৰ আখৰৰ মিল নাথাকে, আখৰৰ মিল সহজ হ'ব, আখৰৰ মিল নাথাকে তাকে অমিতাক্ষৰ ছন্দ বোলে। আকৌ কৈছে, যি ছন্দৰ চৰণবোৰৰ আখৰৰ মিল নাথাকে তাকে অমিতাক্ষৰ ছন্দ বোলে। ইংৰাজীত কোৱা হয় ব্লেংক ভাৰ্চ। এই ছন্দ সাধাৰণতে 14 আখৰীয়া, 14টা আখৰ থাকে অমিতাক্ষৰ ছন্দত। ইয়াৰ মই কেইটামান বৈশিষ্ট্য লিখিছিলোঁ, তোমালোকে বুজাত সহজ হ'ব কাৰণে তোমালোকে বহীত লিখি ল'ব পাৰা। এই 7টা বৈশিষ্ট্য আছে। সেই 7টা বৈশিষ্ট্য পৰীক্ষা নিলিখিলেও এটা 2-3টামান লিখিলেও হ'ব, তথা জানিবৰ কাৰণে তোমালোকে লিখি থোৱা। 1. চৰণৰ শেষত বিৰাম চিন থাকে। বিৰাম মানে য'ত আমি কবিতাটো পাঠ কৰোঁতে অকণমান ৰৈ দিওঁ, সেয়া হ'ল বিৰাম চিন। আকৌ কৈছোঁ, চৰণৰ শেষত বিৰাম চিন থাকে। 2. ভাৱ আৰু জ্যোতি একে পৰ্যায়ৰ। ভাৱ, ইয়াত ভাৱেই মানে সকলো, জ্যোতি বুলি কথা নহয়, য'ত ভাৱটো শেষ হ'ব ত'তে পৰিব জ্যোতি। 3. আকৌ কৈছোঁ, 2টো আকৌ কৈছোঁ, ভাৱ আৰু জ্যোতি একে পৰ্যায়ৰ। 3. ছন্দ প্ৰবাহৰ গতি বন্ধ হ'লেই ভাৱৰো অন্ত পৰে। ছন্দ প্ৰবাহৰ গতি বন্ধ হ'লেই ভাৱৰো অন্ত পৰে বা শেষ হয়। 4. ইয়াত মিত্ৰাক্ষৰ ছন্দৰ দৰে দুটা শাৰীৰ মাজত ভাৱ আবদ্ধ নহয়। অমিতাক্ষৰ ছন্দত মিত্ৰাক্ষৰ ছন্দৰ দৰে দুটা শাৰীৰ মাজত ভাৱ আবদ্ধ হৈ নাথাকে। ভাৱ আবদ্ধ হৈ নাথাকে। 5. ইয়াত প্ৰতিটো শাৰীৰ অন্তত পূৰ্ণজ্যোতি প্ৰয়োগৰ স্বাধীনতা থাকে। পূৰ্ণজ্যোতি দুডাল দি দিব, মানে কবিয়ে সেইটোত নিজৰ মতে কৰিব পাৰে। ইয়াত প্ৰতিটো শাৰীৰ অন্তত পূৰ্ণজ্যোতি প্ৰয়োগৰ স্বাধীনতা থাকে। 6. ইয়াৰ গতি চৰণৰ পৰা চৰণলৈ নহয়, ই এটা অনুচ্ছেদৰ পৰা আন এটা অনুচ্ছেদলৈ যাব পাৰে। ইয়াৰ গতি এটা চৰণৰ পৰা এটা চৰণলৈ নগৈ এটা অনুচ্ছেদৰ পৰা আন এটা অনুচ্ছেদলৈ যায় বা যাব পাৰে। 7.
এই ছন্দত ভাৱৰ গুৰুত্বহে বেছি, ইয়াত ভাৱক বেছি গুৰুত্ব দিয়া হয়। আজিকালি প্ৰায় মই কৈছোঁৱেই যে অমিতাক্ষৰ ছন্দতে কবিতাবিলাক ৰচনা কৰা হয়। এতিয়া আমি এইটো বুজিবৰ কাৰণে আমি এটা উদাহৰণ ল'ব বিচাৰিছোঁ। উদাহৰণটো আমাৰ জনপ্ৰিয় সাহিত্যিক নিৰ্মলপ্ৰভা বৰদলৈ, তেখেতৰ বিষয়ে তোমালোকে নিশ্চয় শুনিছা। অসম সাহিত্য সভাৰ তেখেত সভানেত্ৰী, সৰস্বতী উপাধি তেওঁক প্ৰদান কৰা হৈছিল। তেওঁ লিখা বিখ্যাত গ্ৰন্থ জীৱন জীৱন বৰ অনুপম, দেৱী, শিৱ ইত্যাদি ইত্যাদি। আৰু তেওঁৰ গীত লিখিছিল, কবিতা লিখিছিল, আৰু তেওঁৰ গীত বিশেষকৈ ডক্টৰ ভূপেন হাজৰিকাৰ ভায়েক জয়ন্ত হাজৰিকাদেৱে পৰিৱেশন কৰিছিল। এইখিনি মই বাহিৰা কথা তোমালোকক জনাই থৈছোঁ। এতিয়া মূল কথালৈ আহোঁ। অমিতাক্ষৰ ছন্দৰ তেখেতৰ এটা সুন্দৰ এটা উদাহৰণ তেখেতৰ কবিতাৰ পৰা আমি ল'ব পাৰোঁ। তোমালোকে চাবা, বন্দুকৰ শব্দত ৰাতি পুৱাইনে, পুৱাই সেই চৰাইটোৰ মাতত, যিটো চৰায়ে কুটি খাই ৰাতিৰ এন্ধাৰবোৰ লাহে লাহে। আকৌ কৈছোঁ, বন্দুকৰ শব্দত ৰাতি পুৱাইনে, পুৱাই সেই চৰাইটোৰ মাতত, যিটো চৰায়ে কুটি খাই ৰাতিৰ এন্ধাৰবোৰ লাহে 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 লাহে। বন্দুকৰ শব্দত বুলি কয়, তাত এটা বিৰাম চিন ৰৈছে। ৰাতি পুৱাইনে, তাত প্ৰশ্নবোধক চিন, ভাৱবোধক চিন, পুৱাই সেই, আকৌ ভাৱবোধক চিন, সেই ওচৰত ভাৱবোধক চিন, চৰাইটোৰ মাতত, তাত ভাৱবোধক চিন, যিটো চৰায়ে, ভাৱবোধক চিন, কুটি খাই ৰাতিৰ, কুটি খাই ৰাতিৰ ওচৰত ভাৱবোধক চিন, এন্ধাৰবোৰ লাহে লাহে। আকৌ কৈ দিছোঁ মই, বন্দুকৰ শব্দত ৰাতি পুৱাইনে, পুৱাই সেই চৰাইটোৰ মাতত, যিটো চৰায়ে কুটি খাই ৰাতিৰ এন্ধাৰবোৰ লাহে লাহে। ঠিক সেইদৰে আমি সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱাদেৱৰ মেঘনাদ বধ বুলি এখন নাটক আছিল। মেঘনাদ বধ নাটকখনত এই অমিতাক্ষৰ ছন্দ তেখেতে ব্যৱহাৰ কৰিছিল। সেই মেঘনাদ নাটকৰ এটা সংলাপ তোমালোকক মই ক'ব বিচাৰোঁ, তোমালোকে মনত ৰাখিবলৈ আৰু সহজ হ'ব। যিকোনো এটা উদাহৰণ দিলেই হ'ব, তোমালোকে তাৰ যিটোৱে সুবিধা পোৱা সেইটোৱে দিবা। এইটো চাবা, মেঘনাদ বধ নাটকৰ তেখেতৰ, জালত পৰিলে বাঘ কোনে কৰে যুক্তিৰ বিচাৰ, অধম ৰাক্ষস পৰিত্ৰাণ নাই আজি তোৰ। আকৌ কৈছো, জালত পৰিলে বাঘ কোনে কৰে যুক্তিৰ বিচাৰ, অধম ৰাক্ষস পৰিত্ৰাণ নাই আজি তোৰ। ধন্যবাদ। ভালকৈ পঢ়া শুনা কৰি বিদায়। আকৌ লগ হ'ম তোমালোকৰ লগত দেই।